हेलो फ्रेंड्स, नमस्कार। दिस इज চিৰঞ্জিত জি। প্ৰায় 3 বছৰ পিছত আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ ইউটিউবত। আচলতে ইউটিউবত ভিডিঅ' বনাই আপলোড কৰা প্ৰায় পাহৰিয়ে গৈছিলোঁ, প্ৰায় বন্ধ হৈ গৈছে। প্ৰায় নহয়, বন্ধ হৈছে কাৰণে 3 বছৰ পিছত আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ। আচলতে ভিডিঅ' বনোৱাহে নাই, কিন্তু আপোনালোকক পাহৰা নাই যে মোৰ ইউটিউবত এটা পৰিয়াল আছিলে। আজি খবৰ লোৱাৰ কাৰণে আহিছোঁ। মোৰ ইউটিউবৰ পৰিয়ালটো বাৰু এতিয়াও আগৰ নিচিনা একেই মৰমেৰে আছে নে কোন ক'ত গ'ল, কোনে কি কৰিলে, বৰ্তমান কাৰ স্থিতি কেনেকুৱা, খবৰ লোৱাৰ কাৰণে আজি 3 বছৰ পিছত এই ভিডিঅ'টো বনাইছোঁ। মই জানিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এতিয়াও মোক ইউটিউবত দেখা পাই আছে নে নাই। যদি দেখা পাই আছে তেতিয়াহ'লে মোক মই গম পোৱাৰ কাৰণে, মই জনাৰ কাৰণে এটা কমেণ্ট কৰি যাব। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, মই ভাবিছোঁ কি এতিয়াৰ পৰা মই ইউটিউবত ভিডিঅ' বনাম আপোনালোকৰ লগত এটা আড্ডাৰ অনুষ্ঠান কৰাৰ কাৰণে মানে মই ভাবিছোঁ। তো সেইটো কাৰণে কি কৰিব লাগিব এতিয়া, আপোনালোকক লাগিব। আপোনালোকে নহ'লে মই আড্ডাটো কাৰ লগত কৰিম, কাৰ আড্ডাটোক লৈ মই কথা পাতিম, কাৰ কথাটোক লৈ মই কথা পাতিম মানে ইয়াত আহি। সেইকাৰণে মই ভাবিছোঁ যে আজি প্ৰথমতে আহোঁ, মই চবৰে ঘৰত সোমাওঁ, আহি মোক চিনি পাইছে নে পোৱা নাই ফাৰ্ষ্ট কথা এইটো মই জানিব লাগিব। দ্বিতীয় কথা, মই যে আহিছোঁ চব মানুহবিলাকক পাইছোঁ নে পোৱা নাই, লগ কোন ক'ত আছে কি নাই আপোনালোকৰো এটা খবৰ লোৱা হ'ল। আপোনালোকে মোক জানিবলৈ দিয়ক আপোনালোকে ক'ত আছে, কেনেকৈ আছে, ক'ৰ পৰা আছে। আৰু ইয়াতে আহি মোকো আপোনালোকে কিবা যদি ক'ব পাৰে, ইমান দিন পিছত কিয় আহিলোঁ বা কি এনেকুৱা ধৰণৰ কিবা ক'ব পাৰে। কাৰণ কিয় আপোনালোকে কিবা ক'লেহে মই বস্তুটো সৃষ্টি কৰিব পাৰিম, মানে আড্ডাটো বনাব পাৰিম। তো যি নহওক কিয় মই ভাবিছোঁ যে আপোনালোকৰ খবৰ লওঁ। মোৰ এই মৰমৰ ইউটিউব পৰিয়ালটো যিটো মই অতি কষ্টৰে বনাইছিলোঁ, আজি 3 বছৰ পিছত মই আকৌ আহিছোঁ পৰিয়ালটোৰ ওচৰলৈ খবৰ লোৱাৰ কাৰণে, কোন ক'ত কেনেকৈ আছে। মইতো বাৰু আছোঁ ঠিকে, এই গোটেইখিনি কথা পাতিম। মই কেনেকৈ আছোঁ, ইমান কি কৰিলোঁ, আপোনালোকে কি কৰিলে, এই গোটেইখিনিবিলাক কথা জানিম। প্ৰথমতে আপোনালোকৰ ওচৰত মোৰ এই বাৰ্তাটো, মোৰ এই ভিডিঅ'টো গৈ পাইছে নে পোৱা নাই সেইটো আগত জানিব লাগিব। যদি জানো, যদি আপোনালোকৰ পৰা ৰেছপন্স যদি ঠিক ঠাক আছে, জানিম যে দূৰত যাব পাৰোঁ, পৰিয়াল কিন্তু এতিয়াও একেটাই আছে, ঠিক ঠাক হৈ আছে। তো সেইটো জনাৰ কাৰণে আহিছোঁ। আপোনালোকে বাৰু জনাবচোন মোক দেখা পাইছে নে পোৱা নাই, মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত গৈ পাইছে নে পোৱা নাই। যদি পাইছে এটা কমেণ্ট কৰি যাব, যি ক'ব মন যায় তাকে ক'ব। তাৰ ওপৰত লৈয়ে এনেকৈ আলোচনাটো আৰম্ভ কৰি পেলাই এটা ইউটিউবত এটা আমি আড্ডা বনাম সপ্তাহত এদিন কৰি। ইয়াত অকল মই নহয়, আপোনালোকৰ লগত কথা পাতি আপোনালোকৰ কথা লৈয়ে আড্ডাটো হ'ব। তো বাৰু আশা ৰাখিলোঁ আপোনালোকে যদি ভিডিঅ'টো পালে মোক জনাই দিব, কমেণ্ট কৰিব, লাইক কৰিব। কিবা যদি ক'ব লগা আছে যে ইমান দিন পিছত কিয়, ক'ত আছিলে, যি নহওক কিয়, এনিৱে আপুনি যি বিচাৰে ক'ব। তাৰপিছত সেইটো বস্তু জনাৰ পিছৰ পৰা ইউটিউবত মই আহিব বিচাৰিছোঁ, আকৌ এবাৰ লগ পাব বিচাৰিছোঁ এই পৰিয়ালটোক। বাই।